নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আছাম আৰু কমনৱেলথ গেমছৰ মহিলাৰ 70 কেজি বক্সিঙৰ শাখাত লাভলিনা বৰগোহাঁয়ে জয় সাব্যস্ত কৰে আৰু ৰাউণ্ড অফ 16 অৰ্থাৎ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এই মেটছখনত জয়ী হোৱাৰ পাছত তেখেতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নিউজিলেণ্ডৰ বক্সাৰক তেখেতে পৰাস্ত কৰে ৰাউণ্ড অফ 16ত আৰু তাৰ লগে লগে তেখেতে প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা সিধাই কোৱাৰ্টাৰ ফাইনেললৈ প্ৰৱেশ কৰে প্ৰথমখন জিকাৰ পাছতে। আৰু তেখেতৰ মেডেললৈ বৰ্তমান সময়ত বেছি দূৰত্ব নাই আৰু এখন মেচ জিকিলে তেখেতে ছেমিত প্ৰৱেশ কৰিব। ছেমিত প্ৰৱেশ কৰা মাত্ৰকে এটা হ'লেও মেডেল ফিক্স হ'ব। আমি আশা কৰিম যে তেখেতে গ'ল্ড মেডেল জয় কৰিবলৈ সক্ষম হওক, তাৰ বাবে আৰু মেচ জিকিব লাগিব, আগলৈ আহি থকা মেচসমূহ জিকিব লাগিব। চ' বৰ্তমান সময়ত শেহতীয়াভাৱে খবৰ এইটোৱে যে ৰাউণ্ড অফ 16ত তেখেতে নিউজিলেণ্ডৰ বক্সাৰক হৰুৱাই, যিগৰাকী নিউজিলেণ্ডৰ বক্সাৰ আছিল তেখেতৰ নাম আছিল নিকলছন, তেখেতক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে 70 কেজি শাখাৰ। চ' এইটোৱে আছিলে ব্ৰেকিং নিউজ। কমনৱেলথ গেমছৰ আৰু বিভিন্ন খবৰ আহি আছে, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি সেইসমূহ ভিডিঅ' চাব পাৰে। তেতিয়ালৈকে ধন্যবাদ। যদিহে ভাল লাগিলে এটা লাইক দিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।